মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ দ্ৰুত পাঠৰ এটি সাধু। সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হ'ব। আহাচোন সাধুটিত কিনো আছে তাকে চাওঁ। দেখিছানে? 4 নম্বৰ সাধুটোত আছে মৌ আৰু মাখি। এঘৰ মানুহৰ পাকঘৰটোত এবটল মৌজোল আছিল। এদিন মেকুৰী এটা নিগনি ধৰিবলৈ গৈ তাত সোমাল। মেকুৰীৰ ঠেংখন লাগি মৌজোলৰ বটলটো মাটিত পৰি গ'ল। মৌজোলৰ মিঠা গোন্ধ চাৰিওফালে বিয়পি পৰিল। গোন্ধ পাই ক'ৰবাৰ পৰা আহিল এজাক মাখি। সন্মুখত মৌজোলৰ নৈ দেখি সিহঁতে উদৰ পূৰাই খাবলৈ ধৰিলে। কোনে বেছিকৈ খাব পাৰে তাকে লৈ সিহঁতৰ মাজত হেতা ওপৰা লাগিল। মৌজোল খাই সিহঁতৰ পেটবোৰ ঢোল যেন হ'ল। খাবলৈ হেতা ওপৰা কৰোঁতে সিহঁতৰ মিহি মিহি পাখি আৰু ঠেংবোৰতো মৌজোল লাগিল। শেষত সিহঁত মৌৰসৰ পৰা উঠি আহিব নোৱাৰা হ'ল। এনেদৰে সিহঁত মৰি থাকিল। মৰিবৰ সময়ত মাখিবোৰে ভাবিলে অধিক মৌ ভোজনেই সিহঁতৰ মৃত্যুৰ কাৰণ হ'ল। তাৰমানে সিহঁতে বেছিকৈ লোভ কৰিলে, হয়নে নহয়? বেছিকৈ খালে, সেইকাৰণেতো সিহঁতৰ এনেকুৱা হ'ল। চোৱাচোন, তোমালোকৰ ওচৰততো কিতাপ আছেই, তোমালোকৰ কিতাপত তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। আহাচোন প্ৰশ্নবোৰত কি কৈছে দেখিছানে? মৌজোলৰ বটলটো ক'ত আছিল? আমি উত্তৰটো চোৱাচোন। এঘৰ মানুহৰ পাকঘৰত। 2 নম্বৰত কৈছে যে মৌজোলবোৰ কেনেকৈ পৰিল? মেকুৰীৰ ঠেংখন লাগি পৰিল। তাৰপিছত কৈছে যে মৌজোলৰ গোন্ধ পাই কোন আহিছিল? এজাক মাখি আহিছিল। মৌজোল খাই মাখিবোৰৰ পেটবোৰ কেনেকুৱা হ'ল? ঢোল যেন হ'ল। মৰিবৰ সময়ত মাখিবোৰে কি ভাবিলে? মাখিবোৰে অধিক ভোজনেই সিহঁতৰ মৃত্যুৰ কাৰণ হ'ল বুলি ভাবিলে। তোমালোকে সাধুটো বানান কৰি হ'লেও পঢ়িবলৈ যত্ন কৰিবা। লগতে প্ৰশ্ন উত্তৰসমূহ ক'বলৈ কাৰণে যত্ন কৰিবা, লিখিও ল'বা। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে